হয় নেকি দিয়কচোন বহক এনে বাইদেউ জনাবচোন কি কি বেমাৰৰ মানে ট্ৰিটমেন্ট তাত হয় সবেই দেখুৱাব পাৰে খালি জুইৰ পুৰাৰ কেঞ্চাৰটো নালাগে কেষ্টলজি চকুৰ গাইজ বাইদেউজনীৰ কথাত আপোনালোকে বুজি পাইছে নিশ্চয় গোটেইখিনি কথাত সম্পূৰ্ণকৈ ধুনীয়াকৈ বুজাই দিছে বাইদেউজনী ইমান গৰমত প্ৰখৰ ৰ'দত বাইদেউজনী এনেকৈ ঘৰে ঘৰে আহিছে এনেকৈ ধুনীয়াকৈ বুজাই দিবলৈ আৰু আপোনাৰ সুবিধা মতে কিছুমান অফাৰ পাব বাজনীৰ লগত যদি কণ্টেক্ট কৰি যায় ট্ৰিটমেণ্ট কৰিব তেতিয়াহ'লে কিছুমান ডিছকাউণ্ট আপোনাক দিব আৰু বাজনীৰ অনুমতিতে মই ভিডিঅ'টো প্ৰচাৰ কৰিছোঁ আপোনালোকৰ সুবিধা হওক বুলি উত্তৰ গুৱাহাটীত আছে ডক্টৰ নমল বৰা ছাৰৰ 5খন হস্পিটেল আছে উত্তৰ গুৱাহাটীত এইখন হস্পিটেল যিখনৰ কথা কৈছে সেইখন আছে দিছপুৰত জিএনআৰচিত আৰু জিএনআৰচিখনতে কাম কৰি আছে এইজনী বাইদেউ আৰু আপুনি বাইদেউজনীৰ লগত ধুনীয়াকৈ কথা পাতি আপোনালোকে যাব পাৰিব একদম গাড়ীও ফ্ৰী দিছে কৈছে নহয় সকলোবোৰ মানে সুবিধা আছে সেইখন হস্পিটেলত এতিয়া আৰু পেচা জুখিব আমাৰ মহাই ঘৰতে এনেকৈ জুখিব পালে আৰু কি লাগে ন ঘৰে ঘৰে আহি গৈছে বাইদেউ ইমান কষ্ট কৰি ইমান গৰমত ৰ'দত